আৰ্থিকভাৱে দুৰ্বল সানিয়াৰাৰ উচ্চাকাংক্ষা 91.5% নম্বৰ লৈ উত্তীৰ্ণ হোৱা সানিয়াৰাৰ IAS বিষয়া হোৱাৰ মন সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজ্জ্বলি উঠিল কয়াকুছিৰ সানিয়াৰা পাৰ্বিন আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ 91.5% নম্বৰ লৈ উত্তীৰ্ণ হয় সানিয়াৰা পাৰ্বিন কয়াকুছিৰ সমীপৰ মৰিচা গাঁৱৰ কৃষক হাছেন আলীৰ জ্যেষ্ঠ কন্যা সানিয়াৰা আজি ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় মেধাৱী ছাত্ৰী সানিয়াৰাক আৰ্থিকভাৱে জুৰুলা হাছেন আলীৰ কন্যা সানিয়াৰা সপোন দিঠকত পৰিণত কৰাৰ বাবে ৰাজ্যবাসীক আহ্বান জনায় মনিৰুজ্জামানে ভৱিষ্যতে এগৰাকী IAS বিষয়া হোৱাৰ মন সানিয়াৰাৰ আৰ্থিকভাৱে জুৰুলা কৃষক হাছেন আলীয়ে বাস্তৱায়িত কৰিব পাৰিবনে মেধাৱী কন্যা সানিয়াৰাৰ পাৰ্বিনৰ সপোন আজি কয়াকুছিৰ সাংবাদিক সাহেদ আলী আহমেদ মহিদুল ইছলাম সমাজকৰ্মী আব্দুল জলিল সংবাদকৰ্মী আবু নাছিৰ আলম আৰছাদ আলীকে আদি কৰি বিভিন্নজনে ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ উষ্ম আদৰণি জনায় আপুনিও সানিয়াৰাৰ সফলতাৰ বাবে সহায়ৰ হাত আগবঢ়াই তাইৰ সপোন দিঠকত পৰিণত কৰাত অৰিহণা যোগাব পাৰে 8474023271 এই নম্বৰত ফোন পে কৰি আপুনিও এই সফলতাৰ যাত্ৰাত অলপমান সহযোগ কৰিব পাৰে মোৰ ছোৱালী এইবাৰ ৰিজাল্টৰ ফলাফলৰ ওপৰত ভিত্তি কৰি তেওঁ IASৰ সপোন দেখিছে ময়ো হয়তো এই ক্ষেত্ৰত তেখেতৰ লগত মই একমত আৰু এই সপোনটো মই বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মোৰ পক্ষৰ পৰা মোৰ ফালৰ পৰা আৰু মোৰ বন্ধু বান্ধৱৰ পৰা যিখিনি সহায় সহযোগ পৰামৰ্শ এইখিনি সাৰোগত কৰি মই মোৰ ছোৱালীৰ যিখিনি ভৱিষ্যতৰ যি আশা সপোন অৰ্থাৎ IAS হোৱাৰ যি সপোন এই সপোনটো মই চেষ্টা এটা কৰিম মই বাচি থকা দিন কটাত হয়তো মোৰ ছোৱালীৰ যিখিনি হয়তো লিখা পঢ়াৰ কৰি এজন সুনাগৰিক হোৱাৰ যি পৰিকল্পনা আৰু সুনাগৰিক হৈ আমাৰ সমাজৰ আমাৰ গাঁৱৰ নাইবা আমাৰ জিলাখনৰ এখন সুনাম কৰি অনাৰ যি সপোন দেখিছে এই সপোনখিনি মই যথেষ্ট চেষ্টা এটা কৰিম আৰু এই চেষ্টাটো কেৱল ময়ে কৰিব নোৱাৰিম মোৰ বন্ধু বান্ধৱ আৰু মোৰ সমাজৰ লগত মোৰ গাঁৱৰ মানুহখিনি জিলাৰ মানুহখিনি যিখিনি মানুহ আছে বুদ্ধিজীৱীসকলৰ লগত শিক্ষাবিদসকলৰ লগত কৃষিজীৱী মানুহৰ লগত বন্ধু বান্ধৱৰ লগত মোৰ যিখিনি পৰিচয় আছে সকলো মানুহখিনিৰ পৰা মই এই ক্ষেত্ৰত সহায় সহযোগ বিচাৰিম আৰু পৰামৰ্শ লৈ মোৰ ছোৱালীৰ যিখিনি হয়তো সপোন সেই সপোনখিনি মই ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মই নিজকে আত্মনিয়োগ কৰিম বুলি মই নিজকে থিৰাং কৰিছোঁ কয়াকুছি অঞ্চলৰ মৰিচা গাঁৱৰ এগৰাকী সংগ্ৰামী ব্যক্তি ওৰে জীৱনটো তেওঁ ৰাইজৰ কাৰণে উৎসৰ্গত কৰা আমাৰ পৰিলক্ষিত হৈছে শ্ৰদ্ধাৰ হাছেন আলী ডাঙৰীয়াৰ কন্যা সানিয়াৰা পাৰ্বিনে এই বৃহত্তৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেখেতে কোনো ধৰণৰ টিউশ্যন নোলোৱাকৈ নিজাববীয়াকৈ অধ্যয়ন কৰি 91.5% লৈ বৃহত্তৰ কয়াকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সানিয়াৰা পাৰ্বিনে তেওঁৰ সপোন হ'ল IAS বিষয়া হোৱা কিন্তু আমি লক্ষ্য কৰিছোঁ যে কৃষি কৰ্মৰ লগত জড়িত হাছেন আলী ডাঙৰীয়াৰ যি আৰ্থিক অৱস্থা খুবেই শোচনীয় অৱস্থা এই আৰ্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে হয়তো আমি কেতিয়াবা ভাবোঁ যে সানিয়াৰাৰ যি সপোন সেই সপোন থমকি যাব নেকি কিন্তু সানিয়াৰাৰ যি উৎসাহ উদ্দীপনা তেখেতৰ যি একাগ্ৰতা আমি নিশ্চয়কৈ আনন্দিত হৈছোঁ তেখেতে মনে মনে থিৰাং কৰি লৈছে তেখেতে যেনেকৈ হওক IAS বিষয়া হ'বই গতিকে এই বৃহত্তৰ অসমবাসী বৰপেটা জিলাবাসী আৰু কয়াকুছিবাসী ৰাইজলৈ মোৰ এটা অনুৰোধ থাকিব যাহক সকলোৱে সানিয়াৰাৰ লগত আমি অকণমান সহায় সহযোগিতা আগবঢ়াওঁ তেখেতৰ যি সপোন দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিও তেখেতে যে ডাঙৰ সপোন দেখিছে সেই সপোন যাতে বাস্তৱত ৰূপ দিব পাৰোঁ তাৰ কাৰণে সকলোৱে সানিয়াৰৰ কাষত থিয় হ'বলৈ সমগ্ৰ অসমবাসী বৰপেটা জিলাবাসী আৰু কয়াকুছিবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ কাৰণ এই হাছেন আলী ডাঙৰীয়াই দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে সাধাৰণভাৱে কৃষি কৰ্ম কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আছে
এগৰাকী কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিয়ে এই ছোৱালীৰ সপোনটো পূৰ কৰিবলৈ নিশ্চিতভাৱেই সক্ষম হ'ব পাৰিব নে নাই সেয়া সন্দেহৰ আৱৰ্তত। কিন্তু আমি যদি ৰাইজ লগত থাকোঁ নিশ্চিতভাৱে আমি কয়াকুছি অঞ্চলত এগৰাকী IAS বিষয়া আমি সৃষ্টি কৰিবলৈ সক্ষম হ'ম আৰু কয়াকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আমি সক্ষম হ'ম। গতিকে এই সানিয়াৰা পাৰবিনৰ যি সপোন সেই সপোন যাতে বাস্তৱত ৰূপ পায় তাৰ কাৰণে সৰ্বস্তৰ ৰাইজক সানিয়াৰা পাৰবিনৰ ওচৰত থিয় হ'বলৈ কাতৰ আহ্বান জনাইছোঁ।